My name is Amar. Today is my birthday and some special moment in morning. So let's start the video. আজি মই এটা ভাল স্পেচিয়েল দিন, যিটো দিনৰ বাবে মই যাম এটি বহু সুন্দৰ ঠাইলৈ, যিটো আপোনালোকে চাই ভাল পাব, মোৰ লগত থাকিব। ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। মোৰ ব্লগ বুলি ক'ব লাগিব, মই স্পেচিয়েল দিনৰ প্ৰথমটো ব্লগ আৰম্ভ কৰিবলৈ গৈছোঁ, যাতে আপোনালোকে অলপ চাই পেলাই মোক অকণ সহায় কৰে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গৈ আছোঁ এটা সুন্দৰ ঠাই, যিটো আপোনালোকক কৈছোঁ লাষ্টত কম সেইটো, কিন্তু এতিয়া গৈ আছোঁ ৰেল ক্ৰচিং দি, যিটো শ্বৰ্টকাট হয় আমাৰ ছাইডৰ আমাৰ ঘৰৰ পৰা। সেই ৰাস্তাতে মই খোজকাঢ়ি যাম। তো আপোনালোকক মাজে মাজে কিছুমান কোনটো ৰাস্তাই যাওঁ, কোনপিনে যাওঁ, সেইটো আপোনালোকক দেখুৱাই যাম। তো উপভোগ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই এতিয়া পাইছোঁ সেই নআলি, আৰু এতিয়া মানুহৰ ভিৰ দেখিছোঁ কাৰণে মই মাস্কখন লৈ আছোঁ, কাৰণ গম পাই কৰোণা ৰিস্ক ল'ব নোৱাৰি যে, সেইটো কাৰণে। তো ইয়াৰ বাকীখিনি আপোনাৰ দৃশ্য দেখুৱাই যাম, লগত থাকিব। এই যোৰহাট ষ্টেচনত তাৰপৰা অলপ দূৰ গৈ পেলাই পাই যামগৈ বাৰু, বেছি টাইম নালাগে, জাষ্ট আৰু 15 মিনিট। তো কাৰাখন পাই গ'লোহি, এতিয়া দেখুৱাম মোৰ ভিতৰত। মানুহে যেনেকৈ চাইছে মোক লাজে লাগিছে। স্পেচিয়েলিটো এইটোৱে যে আজি মোৰ বাৰ্থডে, সেইটো কাৰণে আজি মই প্ৰত্যেক বছৰে মন্দিৰলৈ আহোঁ। তো আজি আহিলোঁ, আপোনালোকক দেখুৱালোঁ মই কেনেকৈ বাৰ্থডে উদযাপন কৰোঁ। তো ভাল লগা দিন মোৰ কাৰণে, সেইবাবে চাওক ইমান ধুনীয়া দেৱাল। যোৰহাটত পৰিস্থিত বহুত ধুনীয়া ঠাই, যিটো নাম জনালত দেৱাল। তো ইয়ালৈ প্ৰত্যেক বছৰে মই আহোঁ, মোৰ বাৰ্থডে দিনাখনি মই আহোঁ। তো এইবাৰো আহিলোঁ, এইবাৰ ভাবিলোঁ আপোনালোকক ব্লগ বনাই দেখুৱাওঁ কেনেকৈ মই উপভোগ কৰোঁ। তো চাই থাকোঁ। মন্দিৰৰ বাহিৰলৈ আহিলোঁ, মন্দিৰৰ পৰা ওলাই আহিলোঁ, তো আপোনালোকে পাইছোঁ। তো এতিয়া মোৰ মন্দিৰৰ পৰা ওলাই আহি বিশেষকৈ কাম টাউনত কিছুমান কাম আছে, তাৰপাছত আপোনালোক মই মন্দিৰৰ পৰা ওলাই ডাইৰেক্ট কাম আছিলে, টুকুৰা চকুত কাম আছিলে, তাৰপিছত শ্বপিং মলত সোমালোঁ, আৰু ভিৰ আছিলে কাৰণে ভিৰটো কৰিব নোৱাৰি। তো এতিয়া ঘৰ পাইছোঁহি। অথনি যোৱা প্ৰথমে যিটো ৰাস্তা গৈছিলোঁ সেই ৰাস্তাত